আৰে মোৰ হোৱাটছএপটো কি হৈ গ'ল? এইবিলাক একোৱেই নোলাইছে, মেছেজবিলাক আননোন দেখাইছে, টেপ কৰিলেও কাম নকৰিছে, ষ্টেটাছত গৈছোঁ তাতো একো নাই লোৱা, কলছত গৈছোঁ তাতো একো নাই। কি হৈ গ'ল এইবিলাক? কেমেৰাও কাম নাই কৰা, কি হৈছে এইবিলাক? ছেটিংছত যাওঁচোন, আৰে ইয়াতো একো নাই কৰা কাম, কেলে হৈছে এইবিলাক? আৰে চব একোৱেই নাই অহা, এইবিলাক চব আনডাউন কৰিছে। নমস্কাৰ বন্ধুসকল, এনেকুৱাই আচৰিত ধৰণৰ টিক্স জানিবলৈ আপোনালোকে চাই আছে মোৰ চেনেল আছামিজ টেক গুৰু। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিছে, ইয়াত টেপ কৰিলেও একো মেছেজখিনি মোৰ ওলোৱা নাই, আননোন দেখাই আছে গোটেইবিলাক, ষ্টেটাছতো একো নাই লোৱা। এইটো আপুনি আকৌ নৰ্মেল কৰিবলৈ হ'লে এই আইকনটোত যাব, ইয়াত তিনিবাৰ টেপ কৰিব, আপোনাৰ তাত পাছৱৰ্ড এণ্টাৰ কৰিবলৈ আহিব। মোৰ পাছৱৰ্ড 1 2 3 4 দিয়া আছে কাৰণে এইবিলাক আপোনালোকে দেখিছে, গোটেইখিনি মোৰ মেছেজখিনি আহি গ'ল, ইয়াত ষ্টেটাছখিনিও আহি গৈছে, গোটেইখিনি আহি গৈছে। এনেকৈ আপোনালোকে আকৌ আগৰ লেখীয়া নৰ্মেল কৰি ল'ব পাৰিব। ইজি টিক হয় গোটেইখিনি, আপোনালোকক দেখাই দিছোঁ কেনেকৈ এইটো কৰিব লাগে। প্ৰথমে এই এপছটো অ'পেন কৰি ল'ব, তাত ষ্টাৰ্ট কৰিব। এপটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব। এপ্লিকেশ্যন লগ আপোনালোকে হোৱাটছএপটোত কৰি ল'ব। তাৰপিছত আপোনালোকে তললৈ যাব, ইণ্টাৰেক্টিভ কভাৰ আছে তাত ক্লিক কৰিব, আকৌ হোৱাটছএপত ক্লিক কৰিব, তাত ইণ্টাৰেক্টিভ কভাৰ এনেবল কৰি ল'ব। ইয়াত লিখা আছে 3 টাইম ক্লিক কৰিব লাগিব এই আইকনটোত, তেতিয়া আপোনালোকৰ হোৱাটছএপটো নৰ্মেল হৈ যাব, এইটোৱে লিখা আছে। এইটো আপোনালোকে অ'কে কৰি দিব। এতিয়া আপোনালোকৰ হোৱাটছএপটো হৈ গৈছে তেনেকুৱা। তাৰপিছত আপোনালোকে তললৈ আনিব, ইয়াত পাছৱৰ্ড আপোনালোকে ছেট কৰিব পাৰিব। ইয়াত মই পাছৱৰ্ড দিছোঁ 1 2 3 4, কনফাৰ্ম পাছৱৰ্ড কৰিব 1 2 3 4। আপোনালোকৰ পাছৱৰ্ড ৰিকভাৰীৰ কাৰণে আপোনালোকৰ ইমেইলটো ইয়াত দি ল'ব, মোৰ ইমেইলটো ইয়াত দিয়া আছে। তাৰপিছত ছেভ কৰি ল'ব। এইটো আপোনালোকৰ হৈ গৈছে এতিয়া। তাৰপিছত এইটো মিনিমাইজ কৰি দিব। তাৰপিছত আপোনালোকে হোৱাটছএপটো অ'পেন কৰিব। ইয়াত দেখিছে এইবিলাক এনেকৈ আহিছে, ইয়াত টেপ কৰিলেও একো কাম নাই কৰা, ষ্টেটাছত গ'লেও একো কাম নাই কৰা, কেমেৰাও একো কাম নাই কৰা। এইটো আপোনালোকে এতিয়া এনেকৈয়ে কৰি ল'ব পাৰিব। সেইটো আপোনালোকে আকৌ নৰ্মেল কৰিবলৈ হ'লে ইয়াত 3 টাইম ক্লিক কৰিবলৈ আপোনালোকক তাত কৈছিলে, ইয়াত 3 টাইম ক্লিক কৰিব। ইয়াত দেখিছে আপোনালোকৰ পাছৱৰ্ড আহি গৈছে, ইয়াত 1 2 3 4 পাছৱৰ্ড এণ্টাৰ কৰিলোঁ। ইয়াত আপোনালোকৰ গোটেই মেছেজখিনি আহি গৈছে, ইয়াত ষ্টেটাছখিনিও আহি গৈছে, আপোনালোকে দেখিছে। এনেকৈ আপোনালোকৰ হোৱাটছএপটোৰ একো কাম নকৰা কৰি থ'ব পাৰিব। আপোনালোকৰ ফ্ৰেণ্ডছে চাব বিচাৰিলেও চাব নোৱাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাব পাৰে। ধন্যবাদ।